নমস্কাৰ মই ডক্টৰ মাধুৰ্য মোহন বৰা মোৰ ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ এটা বিশেষ মেডিচিন লৈছোঁ, যিটো মেডিচিন আপোনাৰ কিডনিৰ ৰোগৰ কিডনিত আপোনাৰ পাথৰ হ'লে এই মেডিচিনটো ইউজ কৰা হয়। কিডনি বা বৃক্ক হ'ল আপোনাৰ মানৱ দেহৰ অপৰিহাৰ্য অংগ, যাৰ কাম আপোনাৰ ৰক্ত শোধন কৰি মূত্ৰ উৎপন্ন কৰা। মানুহৰ পাচাবত এক নিৰ্দিষ্ট পৰিমাণৰ পানী, নিমখ, খনিজ তত্ত্ব আদি থাকে, যাৰ সন্তুলনত আপোনাৰ খেলিমেলি হ'লে আপোনাৰ কি হয়, পাথৰৰ সৃষ্টি হয়। আৰু কিডনিত কি ধৰণৰ আপোনাৰ পাথৰ থাকে? এক নম্বৰটো হৈছে আপোনাৰ কেলছিয়ামযুক্ত পাথৰ। কিডনিৰ বেছিভাগ পাথৰ আপোনাৰ কেলছিয়াম অক্সিলেটৰ। ইয়াৰ মাজৰ কিছুমান পাথৰ হৈছে আপোনাৰ কেলছিয়াম ফসফেট হয়। এই কেলছিয়াম অক্সিলেটৰ পাথৰবোৰ উৎপন্ন হয় যেতিয়া আপোনাৰ পাচাবত কেলছিয়ামৰ মাত্ৰা যদি আপোনাৰ বাঢ়ি যায়, এনেধৰণৰ আপোনাৰ কি হয়, পাথৰৰ সৃষ্টি হয়। কিছুমান ৰোগীৰ আপোনাৰ পেৰাথাইড গ্ৰন্থিৰ যদি অতি সক্ৰিয়তাৰ ফলত আপোনাৰ শৰীৰত আপোনাৰ কেলছিয়াম বাঢ়ে, তেনে ক্ষেত্ৰতো আপোনাৰ এনে পাথৰ উৎপন্ন হয়। ২ নম্বৰ হৈছে আপোনাৰ ইউৰিক এচিডযুক্ত পাথৰ। যিসকল লোকে আপোনাৰ বেছিকৈ মাছ মাংস খায়, তেনে লোকসকলৰ কি হয়, ইউৰিক এচিডৰ পৰিমাণটো আপোনাৰ বাঢ়ি যায়। আৰু এই ইউৰিক এচিডৰ পৰিমাণটো বাঢ়ি গ'লে আপোনাৰ গাঁত ৰোগ হোৱাৰ আপোনাৰ সম্ভাৱনা বেছি থাকে। আৰু এই ইউৰিক এচিডৰ পৰিস্থিতিত কি হয়, পাচাব বেছিকৈ আপোনাৰ এচিটিক হয়, আৰু ফলত কিডনিত ইউৰিক এচিডৰ আপোনাৰ পাথৰ সৃষ্টি হোৱা লক্ষণ আপোনাৰ বেছি হয়। ৩ নম্বৰ হৈছে আপোনাৰ বিভিন্ন ৰোগৰ সংক্ৰমণৰ ফলত আপোনাৰ পাথৰ সৃষ্টি হ'ব পাৰে। মূত্ৰনলীত যদি আপোনাৰ বাৰে বাৰে দীৰ্ঘদিন ধৰি আপোনাৰ বিভিন্ন ৰোগত আপুনি সংক্ৰমণ হৈ থাকে, ফলত এনে পৰিস্থিতিৰ ফলতো আপোনাৰ পাথৰ উৎপন্ন হয়। এনে পাথৰ সাধাৰণতে মহিলাসকলৰ বেছি হয়, আৰু এনে পাথৰ হ'লে আপোনাৰ খুব কম সময়ত এই পাথৰ আকৃতি আপোনাৰ ডাঙৰ হোৱা দেখা যায়। ৪ নম্বৰটো হৈছে আপোনাৰ চিষ্টেম পাথৰ। এই পাথৰ সাধাৰণতে আপোনাৰ শৰীৰত আপোনাৰ ইমিউনো এচিডৰ পৰিমাণ যদি আপোনাৰ বেছিকৈ উৎপন্ন হয়, তেতিয়াহ'লে এনে পাথৰ আপোনাৰ সৃষ্টি হোৱা প্ৰধান লক্ষণ। আপোনাৰ পাথৰ হোৱাৰ কাৰণবোৰ হৈছে আপোনাৰ বেছিকৈ যদি আপুনি মাছ মাংস খায়, তেতিয়াও আপোনাৰ কিডনি পাথৰ হ'ব পাৰে। আপুনি যদি উচ্চ ৰক্তচাপত যদি ভুগি আছে বহুত দিনৰ পৰা, তেতিয়াও আপোনাৰ কিডনিত পাথৰ হ'ব পাৰে। পানী যদি আপুনি একেবাৰে কম পৰিমাণে খায়, তেতিয়াও এনেধৰণৰ পাথৰ হোৱাৰ লক্ষণ আপোনাৰ প্ৰধান কাৰণ। ৪ নম্বৰটো হৈছে আপোনাৰ যদি আপোনাৰ গাত যদি মেদবহুলতা বা অবেচিটি পৰিমাণ বেছি, তেতিয়াও আপোনাৰ কিডনি পাথৰ হোৱাৰ লক্ষণ। ৫ নম্বৰটো যদি আপোনাৰ শৰীৰটো অনবৰত যে ঘামি থাকে, তেতিয়াও আপোনাৰ পাথৰ হোৱাৰ লক্ষণ। ৬ নম্বৰটো হৈছে আপোনাৰ আপুনি যদি বেছি পৰিমাণে ভিটামিন ডি টেবলেট সেৱন কৰে, তেতিয়াও এনেধৰণৰ পাথৰ সৃষ্টি হ'ব পাৰে। ৭ নম্বৰটো হৈছে আপোনাৰ কেঞ্চাৰ ৰোগৰ কাৰণেও এনেধৰণৰ পাথৰ হ'ব পাৰে। আৰু ৮ নম্বৰটো হৈছে আপোনাৰ ক্ৰনিক ডায়েৰিয়া থাকিলেও আপোনাৰ এনেধৰণৰ পাথৰ সৃষ্টি হ'ব পাৰে। কিডনিত পাথৰ হোৱা লক্ষণ সাধাৰণতে আপোনাৰ এনেবোৰ লক্ষণেই সাধাৰণতে বেছিকৈ দেখুৱায়। আপোনাৰ পেটত বিষ হয়, কঁকালৰ মাজত কি হয়, প্ৰবল বিষ থাকিব পাৰে আপোনাৰ। পাচাব আপোনাৰ দুৰ্গন্ধ হ'ব পাৰে, খুব উকালি আহিব পাৰে আপোনাৰ। কেতিয়াবা কি হয়, আপোনাৰ এই উকালি আহোঁতে আপোনাৰ কি হয়, তেতিয়া আপোনাৰ কি হয়, আপোনাৰ বমিটো বেছি হ'ব পাৰে। আৰু কিছুমানৰ কমো হ'ব পাৰে বা বেছি হ'ব পাৰে। আপোনাৰ কি হয়, ২ নম্বৰত আপোনাৰ পাচাব যদি আপোনাৰ জ্বলা পোৰা কৰি থাকিব পাৰে, আপোনাৰ সঘনাই আপোনাৰ পাচাবৰ পৰিমাণটো আপোনাৰ কম হ'ব পাৰে। আৰু কেতিয়াবা কি হয়, আপোনাৰ বিষতে আপুনি কিডনি যেতিয়া আপোনাৰ বিষ হয়, বিষত আপোনাৰ জ্বৰ হ'ব পাৰে। আৰু কেতিয়াবা এই বিষটো আপোনাৰ কৰঙণৰ চুকলৈকে গৈ আপোনাৰ গোটেই চাৰিওফালে কঁকালৰ চাৰিওফালে আপোনাৰ বিষ হোৱাটো পৰিলক্ষিত হয়।
এই সকলোবোৰ লক্ষণৰ ওপৰতে ভিত্তি কৰি আজি কিডনি পাথৰৰ ওপৰত এটা বিশেষ মেডিচিন লৈ আহিছোঁ আৰু এই মেডিচিনটো হৈছে আপোনাৰ এইটো আপোনাৰ ডক্টৰ ৰেকুৱেজৰ হয় এইটো R27 হয় এইটো আপোনাৰ ৰেনেল কেলকুলাছ ড্ৰপছ হয় আৰু এই মেডিচিনটো ডক্টৰ ৰেকুৱেজ কোম্পানীয়ে বনাইছে আপোনাৰ আৰু এই মেডিচিনটো আপোনাৰ 6টা মেডিচিন কম্পোজিশ্যন কৰি কোম্পানীয়ে বনাইছে এক নম্বৰ মেডিচিনটো হৈছে আপোনাৰ এচিড নাইট 2 নম্বৰটো হৈছে বালবাৰী ভালগিয়াছ 3 নম্বৰটো হৈছে লেপিছ ৰেনেল 4 নম্বৰটো হৈছে লাইকোপোডিয়াম 5 নম্বৰটো হৈছে ৰুবিয়া আৰু 6 নম্বৰটো হৈছে সাৰ্চেপেলিয়া আৰু এই মেডিচিনটোত আপোনাৰ কোম্পানীটোৱে আপোনাৰ 37% এলকহল ইউজ কৰিছে আপোনাৰ আৰু এই মেডিচিনটো প্ৰাইচটো হৈছে আপোনাৰ 270 আৰু এই মেডিচিনটোত আপোনাৰ 22 ml মেডিচিন আছে আৰু এই মেডিচিনটো আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত এটা ইয়াৰ লিংক দি দিম অনলাইন শ্বপিঙৰ তাৰ পৰাও ল'ব পাৰিব বা আপোনাৰ যিকোনো হোমিওপেথিক শ্বপতে এই মেডিচিনটো পাই যাব হোমিওপেথিক শ্বপৰ বাহিৰে অন্যত ক'তো এই মেডিচিনটো খালি আপোনালোকে নাপায় কাৰণ এই মেডিচিনটো হোমিওপেথিক মেডিচিন হয় এই ডক্টৰ ৰেকুৱেজৰ R27ত ব্যৱহাৰ কৰা এক নম্বৰ মেডিচিন হৈছে আপোনাৰ এচিড নাইট এই মেডিচিনটো আপোনাৰ এনেবোৰ লক্ষণত ইউজ কৰা হয় যদি আপোনাৰ পাচাব কৰা সময়ত যদি আপোনাৰ পাচাব জ্বলা পৰা কৰি থাকে পাচাব কৰা সময়ত যদি আপোনাৰ পাচাবৰ পৰিমাণটো বেছি হয় পাচাব কৰাৰ সময়ত আপোনাৰ যিকোনো সময়ত আপোনাৰ কি হয় পাচাবত আপোনাৰ যদি পাচাব নলীটো জ্বলা পৰা কৰিব আৰু তাৰ লগে লগে কি হ'ব কিছুমান ৰোগী আপোনাৰ কি হয় পাচাবত আপোনাৰ তেজো যায় আৰু পাচাবটো প্ৰায় আপোনাৰ কি হয় ঘোলা হয় আৰু কিছুমান ৰোগী কি হয় পাচাবটো সদায় কেতিয়াবা খোলোচাকে নহয় পাচাবৰ নলীৰ মাজত আপোনাৰ কি হয় কিছুমান ৰোগী আপোনাৰ খুব বিষ অনুভৱ কৰে পাচাব কৰিব লাগিলে আপোনাৰ ৰ'ব নোৱাৰা পৰিস্থিতি হয় আৰু এনেবোৰ লক্ষণৰ কাৰণে আপোনাৰ এই এচিড নাইট মেডিচিনটো আপোনাৰ বেষ্ট হয় 2 নম্বৰ মেডিচিনটো হৈছে আপোনাৰ বালবাৰী ভালগিয়াছ এই বালবাৰী ভালগিয়াছ মেডিচিনটো কিডনি ষ্টোনৰ কাৰণে বেষ্ট মেডিচিন হয় এই মেডিচিনটো আপোনাৰ কি হয় আপোনাৰ কেতিয়াবা আপোনাৰ যদি পাচাবত কিডনিত যদি আপোনাৰ খোচা বিন্ধা কৰি থাকে বা বিশেষকৈ এই মেডিচিনটো বাওঁ দিশৰ পৰা আপোনাৰ যদি বিষটো আপোনাৰ সোঁ দিশলৈ যায় তেনে সময়ত কি হয় এই বিষটো নাইকিয়া কৰাত এই মেডিচিনটো আপোনাৰ খুব ভাল কাম কৰে কঁকালত যেতিয়া আপোনাৰ বিষ বেছি হয় কিডনি থকা স্থানত আপোনাৰ কি হয় এক ক'ব নোৱাৰা পৰিস্থিতিত আপোনাৰ বিষ হৈ যায় আৰু পাচাব কৰিবলৈ গ'লে এই বিষটো আপোনাৰ কৰঙনৰ চুক আৰু কঁকালত আপোনাৰ বেছি হোৱা দেখা যায় পাচাব কৰাৰ সময়ত যদি আপোনাৰ পাচাব নহয় তেতিয়াহ'লে কিডনিত থকা অংশত খুব আপোনাৰ কি হয় জ্বলা পৰা কৰি থাকে আৰু পাচাবৰ আৰু কি হয় কঁকালৰ আপোনাৰ সৰু সৰু অংশত আপোনাৰ বিষ হয় বহিলে শুলে বা আপুনি যদি থিয় হয় তেতিয়াও আপোনাৰ বিষ বেছি হয় জিকা খালেও বেছি গাটো বেছি আপোনাৰ বিষটো বেছি হ'ব ক্লান্ত আপুনি যদি অনুভৱ কৰে তেতিয়াও আপোনাৰ বিষটো আপোনাৰ বেছিকৈ অনুভৱ কৰিব আৰু এনেবোৰ লক্ষণতে এই বালবাৰী ভালগিয়াছ নামৰ মেডিচিনটোৱে ইউজ কৰিছে আৰু এনেবোৰ লক্ষণত বালবাৰী ভালগিয়াছটো বেষ্ট হয় 3 নম্বৰ মেডিচিনটো হৈছে আপোনাৰ লাইকোপোডিয়াম এই মেডিচিনটো আপোনাৰ শৰীৰৰ সোঁফালে আক্ৰান্ত হোৱা ৰোগ বা আপোনাৰ সোঁফালৰ পৰা বাওঁফালে বিয়পা লক্ষণত এই মেডিচিনটো আপোনাৰ বিশেষকৈ ইউজ কৰা হয় চেপি দিয়া বা টানি ধৰা বিষ বিশেষকৈ শৰীৰৰ সোঁফালে হয় আৰু ক্ৰমান্বয়ে বাঢ়ি যায় পুৰণি ৰোগৰ ক্ষেত্ৰতো এই মেডিচিনটো আপোনাৰ খুব ভাল কাম কৰে পাচাব কৰোঁতে যদি পাচাবত আপোনাৰ অলপকৈ হয় পাচাবটো যদি আপোনাৰ ৰৈ যায় কেতিয়াবা কি হয় আপোনাৰ পাচাব বেছিও হয় কেতিয়াবা পাচাব কৰিবলৈ গ'লে পাচাব নহয় এনেবোৰ লক্ষণৰ কাৰণে এই লাইকোপোডিয়াম মেডিচিনটো খুব ভাল কাম কৰে কিডনি পাথৰৰ লক্ষণত আপোনাৰ দেখা দিয়া সকলোবোৰ লক্ষণৰ কাৰণে এই মেডিচিনটো আপোনাৰ বেষ্ট হয় 4 নম্বৰ মেডিচিন হৈছে আপোনাৰ সাৰ্চেপেলিয়া মূত্ৰনলীত যদি আপোনাৰ ডাঙৰ বা সৰু
আপোনাৰ মূত্ৰনলীত যদি ডাঙৰ বা সৰু পাথৰ নিৰ্গত হয় আৰু তেতিয়া কি হয় কিডনিত খুব বিষ হয় আৰু এনে অৱস্থাত কি হয় আপোনাৰ পাচাবত আপোনাৰ তেজ মিহলি হৈ যাব পাৰে। মূত্ৰনলীত যেতিয়া বিষ হয় তেতিয়া আপোনাৰ বহিলে টপটপকৈ পাচাব যায়, আকৌ থিয় হ'লেহে আপোনাৰ কি হয় পাচাবটো আপোনাৰ ভালদৰে হয়। আৰু কিছুমান ৰোগী কি হয় মূত্ৰনলীৰ পৰা বায়ু নিৰ্গত হয় আৰু এনেবোৰ লক্ষণতে আপোনাৰ কি হয় এই চাৰ্চেপেলিয়া মেডিচাইনটো ইউজ কৰিছে আৰু এনেবোৰ লক্ষণ থাকিলে চাৰ্চেপেলিয়া মেডিচাইনটোৱে খুব ভাল কাম কৰে। 5 নম্বৰ মেডিচাইনটো হৈছে আপোনাৰ ৰুবিয়া। এই ৰুবিয়া মেডিচাইনটো এনেধৰণৰ লক্ষণত ইউজ কৰা হয় যদি আপোনাৰ বাৰে বাৰে পাচাব হৈ থাকে, বিশেষকৈ ৰাতি সময়ত বেছিকৈ হয় আৰু লগতে আপোনাৰ কি হয় পাচাবটো গলা হয় আৰু এনেবোৰ লক্ষণত থাকিলে আপোনাৰ এই ৰুবিয়া মেডিচাইনটোৱে খুব ভাল কাম কৰে। 6 নম্বৰ মেডিচাইনটো হৈছে আপোনাৰ লেপিচেৰেনেল। এই মেডিচাইনটো কিডনিয়ে ষ্টন হোৱা সকলো ধৰণৰ আপোনাৰ কেলছিয়াম অক্সিলেটযুক্ত আপোনাৰ কি হয় পাথৰ ভাঙিব পৰা গুণ আছে। বিশেষকৈ এই মেডিচাইনটো কিডনি ৰোগৰ ক্ষেত্ৰতেই বেছিকৈ ইউজ হয় আৰু এইকেইটা মেডিচাইনে আছিলে আপোনাৰ R27ত কম্পজিশ্যন কৰা মেডিচাইন। কিডনি পাথৰৰ লক্ষণ যদি থাকে আপোনাৰ তেতিয়াহ'লে এই মেডিচাইনটো আপুনি ইউজ কৰিব পাৰে আৰু এই মেডিচাইনটো ইউজ কৰিলে আপুনি অন্ততঃ 3 মাহমান ইউজ কৰিব লাগিব। আৰু কিডনি পাথৰৰ কাৰণে হোমিওপেথিক মেডিচাইন সাধাৰণতে যিকেইটা মেডিচাইন ইউজ কৰে আটাইকেইটা মেডিচাইন আপোনাৰ এই R27 মেডিচাইনটোত আছে আৰু এই মেডিচাইনটো আপোনালোকে যদি ইউজ কৰে তেনেহ'লে 10 টোপালকৈ দিনটোত 3 বাৰ খাব, আধা কাপ কুহুমীয়া গৰম পানীৰ লগত। আৰু এনেদৰে খালে এই মেডিচাইনটোৰ পৰাই আপোনাৰ সকলো সমস্যা নিৰ্মূল হ'ব আৰু আপুনি সুফল লাভ কৰিব পাৰিব। মোৰ যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।